স্যার এই হলডঙা ডাইরেক্টর ফোন আহিছিল কি করা যাব চাই ন আৰু বদনা আৰু মেৰপাৰৰ ডাইৰেক্টৰ দুটাও ফোন মাৰি আছে সিহঁতক কি কৰা যাব কেনসেল কৰি দিয়া দুটা ঠিক আছে एक्सक्यूज मी ये निगना डॉन का घर है क्या? हाँ यही निगना डॉन का घर है। कुछ काम है क्या? उनसे मिलना था। जाइए। एक्सक्यूज मी आप निगना डॉन है क्या? এই এখন অসম হয় এতে অসমে চলবো বেলেগ আকো নচলে ठीक है सॉरी হ'ব দে কিবা কৰি বাচলো হয় এনাইতো হিন্দী নাজানো একদম अपनी निगना डॉन नहीं এই ইয়াতে বুঝা দি হয় এটোই আমাৰ বস নিংনাদন এৰিয়া অঞ্চল গোটা তাৰে আমি বলিউডৰ পৰা আহিছিলো আপোনাক লগ কৰিবলৈ এয়া আমাৰ পৰিচালক সাহেব আৰু মই প্ৰযোজক এতিয়া আমাৰ বছৰ কথা পাতিব সময় নাই পিছত আহি যা কথা তাই কথা কৈছো দাদাগিৰি কৰি কথা নকবা ঐ মোৰ ইংৰাজনৰ ৰাইট নাই কৈ দিলো প্লিজ স্যার আমাক নিৰাশ নকৰিব নো আমাৰ বছৰে যিটো নকৰো বুলি কয় না সেইটো কেতিয়াও নকৰে পাতলা হ প্লিজ স্যার নিৰাশ নকৰিব আমি বহুত দূৰৰ পৰা আহিছো একমাত্ৰ ছাৰৰ বাবে স্যার বস জোর করছি দেখো ভাই কে আছে একবার জানি লও নাকি ঠিক আছে ও করতে আছে স্যার আমি বলিউডৰ পৰা আহিছিলো কে আলি আমি ডন হিৰোৰ বাবে ছাৰক হিৰো সিলেক্ট কৰিছিলো প্লিজ না নকৰিব আমাক বহুত আশা কৰিছো ও স্যার এখানে আকৌ কি কথা বলে ও আই আমার এজেন্সি দো কাম বাকি থাকি এতক যাবা দি প্লিজ স্যার আমাক না নকৰিব আপুনি নহলে আমাৰ চিনেমাই নচলিব কি কইবে বলিরু আপু সিনেমাত কয় আমার সারুর কাম বেশি জরুরি বুঝছা এটা যাবা পারা কথা ওই বল এতক চাই ল এ গতিটো করবি যা কেমাই দিল এই মজা ফালি দিছে তো ওই গা আমার এটা কামে না আছিল তাকাইতো ইয়ার কি বলে হোস্টেল নাইছিল এই নিংনাদন তাক যাও যাও মিডিয়া কৰি যাও এই তামাম পপুলার হইছে যাও যাও টাকা যাও 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 আমি এতিয়া এই উপস্থিত হইছো আনা আনা কি এতিয়া আমি উপস্থিত হইছো আমার ক্যামেরাম্যান বিকাশে দেখুৱাব নিংনাদনৰ গোটাই পৰিৱেশটো আমি এতিয়া তেওঁৰ ভাষণলৈ আগবাঢ়িম আপোনাৰ বোলে বলিউডৰ অফাৰ আহিছিলে আপুনি কৈ দিয়া অলপ আপুনি এনে কি ক'ব একচুয়ালি আমার স্যারে বলিউডের অফার পাছিল কিন্তু নেগাল কাৰণ বিকজ এই অঘটন 3 বুলি এখন কিবা সিনেমাৰ শুটিং চলি আছিল আমাৰ আচ্ছা আৰু এই প্ৰডিউচাৰ আৰু ডাইৰেক্টৰটো আমাৰ ঘৰত আহি থাকি গৈছিল কি ক'ল তাৰপিছতে নাই অৱস্থা তাৰপিছত ছাৰ নেগাল হয় আমি জানিবলৈ পাইছোঁ যে তেখেতে আমাক জনাইছে যে তেখেতে বলিউডৰ পৰা বহুতো অফাৰ পাওঁতেও নগ'ল তেখেতে বেচিকেলি অৰ্গেনিক 3 কাৰণে আমাৰ শ্বুটিং চলি আছিল সেইকাৰণে তেওঁ বলিউডক নাকচ কৰিলে কেমেৰা পাৰ্চন বিকাশৰ সৈতে মই নব এক্সকিউজ মি আম এই ৰং হলো সরি কে আলি এই কুকুটো পিছত আহি যা কথা পাতি সরি